বৰশীটো দিয়া নাই, চিষ্টেম কৰা নাই মানে কৰিম বুলি কৈছে। এতিয়া বৰশীটো পাই থাকিলে ভাল লাগিব। নেক্সট টাইম আহিম আমি মানে নেক্সট টাইম আহি পিনি ইয়াত বৰশীটো পামহি। বহি আছে ক'ত আছে বৰশী? আছে ইয়াৰ পৰা বৰশী তোমাৰ আহিব পাৰিব। বাও, ইয়াৰ পৰা ধুনীয়াকৈ বৰশী তোমাৰ আহিব পাৰিব একদম ধুনীয়াকৈ। আৰু এইফালে আপোনালোকে এবাৰ চাওক, নাজাৰটো চাওক এবাৰ, কি মজা লাগিছে, কিমান ধুনীয়া লাগিছে পৰিৱেশটো, মজা লাগিছে কিন্তু দেই। আহি যাব আপোনালোকে, ধুনীয়া পৰিৱেশ। সৰু সৰু মাছৰ পাতত দিয়া পুঠি মাছ চাওক, কি ধুনীয়া পুঠি মাছ জুইত পাতত দিব বা এনেকৈ কৰি পেলাই ভাপত দিব। আজি মানে আহি আছোঁ, লগৰ এজনে নতুনকৈ এখন ৰিজৰ্ট খুলিছে, তো ৰিজৰ্টখনলৈ আহি আছোঁ। তেখেতৰ নামটো প্ৰকাশ হয়, একেলগতে কাম কৰে। আৰু মানে কি হ'ল, কামটো লগতে কৰা হয় যদি মানে ইমান বেছি টাৰ্মছত থকা নহয়, আচলতে বেলেগ বেলেগ বিভাগত ঘূৰি ফুৰা নিচিনা হয়। তো এইফালে মানে কি হ'ল, এতিয়া ধুনীয়াকৈ ওলাই আহিছোঁ, ওলাই আহি পেলাই এতিয়া তাৰ ৰিজৰ্টলৈ গৈ আছোঁ। আৰু মোৰ লগত ফাইনেলি আহি আছে এফালে চাওক লালাকাই, আৰু এইফালে আহিছে আমাৰ কৈ দিয়া নামটো বন্ধু। আমি মইনা বুলি মাতোঁ ইয়াত। দুলীয়াজানটো ডিগবৈ ৰোডত আহি আছোঁ, আৰু উষাপুৰ পালে মানে আমি তাৰ পৰা ফাটি পেলাই ৰাইট চাইডে সোমাই যাম। গতিকে আপোনালোকক দেখাম, আপোনালোকে যিসকলে চাই পিনি ভাল পাব তাৰ ৰেষ্টুৰেণ্টলৈ আহিব বুলি আশা কৰিম। গতিকে ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব। আৰু এটা কথা ক'বলৈ পাহৰিয়ে গৈছিলোঁ, তাৰমানে এই মইনাৰ এখন মানে একদম নতুন গাড়ী, একদম বিন্দাছ দেই নাই, একদম পূৰা পলিথিন চলিথিন লাগি আছে মানে, একদম নতুন গাড়ী। আৰু নতুন গাড়ীত মানে ফুৰিবলৈ আহিছোঁ মানে, গম পাই নাই? আৰু নতুন গাড়ীত ফুৰিবলৈ আহিছোঁ, কিন্তু ই মানে পাৰ্টি দিব নিছ নেকি? ঐ रहा नहीं जाता, तड़प ही ऐसी है ना। नहीं सोके ই পাৰ্টি দিব নি আছে আমাৰ ৰিজৰ্টত দেই। ই পাৰ্টি দিয়া দেখা যাব তাৰ ৰিজৰ্টত গৈ পেলাই। ফাইনেলি আহি পাই গ'লোহি বুঢ়ী দিহিং ৰিজৰ্ট, নাম ৰাখিছে ই বুঢ়ী দিহিং ৰিজৰ্ট লগৰটো। এইখন মানে এইপিনে সোমাব পাৰি, বহিব পাৰি পিনে। আৰু একদম ধুনীয়া পৰিৱেশ, একদম আপোনালোকে মানে 31st মনাবলৈ একদম ধুনীয়াকৈ আহিব পাৰিব দেই। দিহিংখন আছে, মই দিহিংখনৰ কিনাৰলৈ গৈ পেলাই দেখামগৈ তাৰ ভিউটো। এতিয়া এইফালে ইয়াৰ ভিতৰলৈ ওপৰলৈ উঠি যাওঁ, ভিতৰত উঠি গৈ পেলাই কেনেকুৱা কি কৰিছে ভিতৰখন। চেণ্ডেল বোলে খুলি যাব লাগে, বাহ কি নিয়ম, বাহ বাৰে বাহ, বেলেগ বনাইছে আল্টিমেট। এইফালে চাওক, আৰু বানৰ চানৰ বহিব পাৰিব ধুনীয়াকৈ। আৰু এইফালে ফ্ৰিজ চিজ, বহা জেগাই বেলেগ দেখোন। এইফালে বহিলেহি এইকেইজন চব পঢ়া পুৰুষ। এজন মালিকজন দেই, প্ৰকাশ। কেতিয়াবা ষ্টাৰ্ট কৰিছা? 3 তাৰিখৰ পৰা ষ্টাৰ্ট কৰিছোঁ। 3 তাৰিখৰ পৰা ষ্টাৰ্ট কৰিছে। একদম বুঢ়ীডিঙৰ একদম কিনাৰত লাগি আছে। আপোনালোকে একদম 31st বা জানুৱাৰী মাহত আপোনালোকে বা ডিচেম্বৰ লাষ্টৰ পৰা একদম আৰম্ভ কৰি দিব পাৰিব আহিবলৈ। বহুত ধুনীয়া হয়। আৰু মই দিহিং পাৰলৈ গৈ পেলাই আপোনালোকক দেখাম অলপ পিছফালৰ নাজাৰাটো কেনেকুৱা হয়। আৰু ই আল্টিমেট কৰিছে, আৰু এইপিনে বহা এইবিলাক অলপ মানে ডেক'ৰেশ্যনটো অলপ বেলেগ কৰিছে। আল্টিমেট ভাল লাগিছে। এইবিলাক পূৰা ট্ৰেডিশ্যনেল, এইফালে এইবিলাক ৰাখিছে, এইবিলাক ট্ৰেডিশ্যনেল হয়। আৰু বহাৰ জেগাটো বেলেগ, অলপ এনেকৈ কুচন দি দিছে। আৰু এই আপোনালোকে এনেকৈ বহিব পাৰিব ইহঁতি বহাৰ নিচিনাকৈ ধুনীয়াকৈ। 3খন আছে ন ইয়াত, 3খন আছে। নাইচ, মজাই লাগিছে, ধুনীয়া ডেক'ৰেশ্যন আছে। আৰু বিশেষকৈ কি এটা বস্তু ভাল কৰিছে ই, মানে কি ওপৰত যিটো টকুপাত লগাইছে, এই টকুপাতটোৱে মানে পূৰা ঠাণ্ডা কৰি ৰাখিব পৰিৱেশটো, মানে একদম ধুনীয়া কৰি ৰাখিব। আৰু খুব ধুনীয়াকৈ বনাইছে, একদম সঁচাকৈ বহুত ঠাণ্ডা পৰিৱেশ হয়। গতিকে আপোনালোকে চাই পেলাই আহিব। আৰু বহুত কিবা কিবি দেখাবলৈ আছে, জাষ্ট পাইছোঁহি আহি। গতিকে ভিডিঅ'টো একদম আপোনালোকে চাই থাকক, কণ্টিনিউ কৰি থাকক। আকাশখনো কিমান ধুনীয়া হৈ আছে। এইটো সৰু বাচ্ছাৰ কাৰণে, ইয়াত পানী দি দিব, পানীত আৰু ইহঁতি ধুনীয়াকৈ চুইমিং কৰি থাকিব ইয়াত। আৰু এইফালে কটেজ কেইটামান বনাই আছে, এইফালে বনাই আছে, এইফালে বনাই আছে। আৰু আমি সেইফালে যাম এতিয়া, সেইখন নদী হয়, বুঢ়ীডিং নদীখন এইফালে হয়। আমি তালৈ গৈ আছোঁ। কটেজ চব এইবিলাক চব এনেকৈ বনি আছে ধুনীয়াকৈ। এইফালে এটা আছে, এইফালে বনাব মানে লাহে লাহে এতিয়া আৰম্ভ কৰিছেহে। এইফালে চব বনাই থাকিব। এইফালে ককা এজনে কাম লাগিছে। ককাই কাম কৰি কেনেকুৱা লাগিছে ইয়াত? মজা। ঘৰ ইয়াতে নি? চেঙেলি যাম, বঢ়িয়া। এইটো অকলে বনাই আছে আপুনি? অকলে? মজা, বঢ়িয়া, লাগি থাকক। আৰু ইয়াত বহি আৰামত আপোনালোকে খাব পাৰিব ধুনীয়াকৈ এনেকৈ। এইখন নদী, এইফালে মানুহবোৰ এনেকৈ বহিব পাৰিব। আৰু বহাৰ পিছত কি কৰিবা, ইয়াৰ পৰা কি কৰিবা, এনেকৈ বৰশী দি দিম, একদম ইয়াৰ পৰা বৰশী তোমাৰ আহিব পাৰিব। ইয়াৰ পৰা ধুনীয়াকৈ বৰশী তোমাৰ আহিব পাৰিব একদম ধুনীয়াকৈ। আৰু এইফালে আপোনালোকে এবাৰ চাওক, নাজাৰটো চাওক এবাৰ, কি মজা লাগে, কিমান ধুনীয়া লাগিছে পৰিৱেশটো, মজা লাগিছে কিন্তু দেই। আহি যাব আপোনালোকে, ধুনীয়া পৰিৱেশ। আৰু এটা বস্তু আপোনালোকক দেখাম মই। এইফালে সেই আগত আছে নেপকো ব্ৰিজখন আছে, ইয়াৰ পৰা মই জুম কৰি দেখাইছোঁ আপোনালোকে চাব।
এইখন নেপকো ব্ৰিজ, এইখন দেখিলে? আৰু ইয়াৰ নাজাৰা চাওক। তাৰপিছত আপোনালোকে নদীৰ পাৰত আহি এনেকুৱা এটা জেগাত বহি এনেকৈ ভাবি চাওক কেনেকুৱা লাগিব, কিমান ভাল লাগিব মানে অনুভৱ, মানে একদম পূৰা ফেমিলি লৈ এনেকৈ বহি পেলাই লগত মানে একদম মানে আল্টিমেট ফিলিংছ এটা হ'ব আপোনালোকক। গতিকে মানে আৰু তাতে একদম নিচেই ওচৰতে আছে বুঢ়ী দিহিং আৰু দিব আপোনালোকক বৰশী টোপাবলৈ। আৰু ইয়াতো কিবা কিবি চকী টকী লগাম বুলি কৈছে। তাৰ নেক্সট পৰ্যায়ত কেতিয়াবা নেক্সট টাইমত আহি আপোনালোকক ধুনীয়াকৈ পৰিৱেশটো দেখাম। তো এনেতো আহি ভালে লাগিছে। কেনেকুৱা লাগিছে আহি? মজা দাদা, কেনেকুৱা? ভাল লাগিছে, বঢ়িয়া। আৰু এনেকৈ একদম ধুনীয়াকৈ বহি ইয়াত আমিকেইটা ইয়াত বহি লৈছোঁ। আৰু এইফালে একদম মানে এতিয়া বৰশীটো দিয়া নাই, ছিষ্টেম কৰা নাই, মানে কৰিম বুলি কৈছে। এতিয়া বৰশীটো পাই থাকিলে ভাল লাগিব। নেক্সট টাইম আহিম আমি মানে নেক্সট টাইম আহি পিনি ইয়াত বৰশীটো পামহি। বহি আছে ক'ত আছে বৰশী? আছে ক'ত? অ' এইফালে এটা বৰশীত পাতি থৈছে, সেইটো চাওক, সেইটো বৰশী এটা পাতি থোৱা আছে ইয়াত। আলহী হোৱাৰ কাৰণে চাহ দিছে, চাহ খাবলৈ এইফালে চাহ দিছে বৌ এজনীয়ে। বৌ ক'ৰ ঘৰ? ইয়াতে নি? ইয়াতে? প্ৰকাশৰ মানুহজনী আপুনি নি? অ' মাই গড, এইফালে আমাৰ যিখন মানে ৰেষ্টুৰেণ্টৰ অনাৰৰ মালিকৰ ৱাইফ হয়। মই গমেই পোৱা নাই। নমস্কাৰ দেই, আগতে লগ নাই পোৱা যে। আৰু বৌ একদম ধুনীয়াকৈ চাহ দিছে দেই, এইবিলাক চাহ খাব দিছে। এতিয়া ভাবিছোঁ আৰু লাহেকৈ আমি লালাকাই আমি মানে কি এইটো মানে অলপ আবেলি আহি অলপ টাইম পাছ কৰিম ইয়াত আহি পেলাই ধুনীয়াকৈ। মানে জেগাটো মানে আল্টিমেট কিবা এটা লাগিছে মানে। তো এই বৰশীটোতে এটা মাছ পাইছে, আগত বেছি মাছ পাইছা? 5-6টামান মাছ পাইছে, মানে বেলেগ মাছ পাইছে। তো তাৰে এটা মই আপোনালোকক চাওক, আপোনালোকে এই ফটোখন চালে গম পাব। ফটোখন মই দেখাইছোঁ। আৰু এনেকুৱা মাছবিলাকে মানে ইয়াত আহে, বৰশীত আহে। আপোনালোকে ইয়ালৈ আহিলে যদি মানে আপোনালোকে ভালকৈ মাছ খাম বুলি ভাবে, তো মাছটো মানে কি অকল লোকেল মাছ, বেলেগ মাছ পোৱা নাযায় ইয়াত, অকল লোকেল মাছে দিম বুলি কৈছে। মানে যিবিলাক মানুহ আহিব, যিমান কাষ্টমাৰ আহিব, চবেই অকল লোকেল মাছে পাব খাবলৈ, বেলেগ মাছ একো নাপায়। এনেকুৱা সৰু সৰু মাছৰ পাতত দিয়া পুঠি মাছ চাওক, কি ধুনীয়া পুঠি মাছ। আৰু এনেকুৱা টোপোলা ভাতৰ লগত আৰু থলুৱা বহুত কিবা কিবি থাকিব ন, বইল গাহৰি, বইল মাছ, বইল মানে চব পাব, মানে ট্ৰেডিশ্যনেল খানাবিলাক চব পাব। গতিকে আশা কৰোঁ আপোনালোকে আহিব। আৰু বিশেষকৈ কি ডিচেম্বৰ আৰু জানুৱাৰী এই দুটা মাহত মানে আপোনালোকে আহে বহুত বেছি ভাল পাব, মানে একদম আল্টিমেট প্লেচ হয়। কাৰণ নাজাৰো দেখালোৱে, আপোনাৰ বৰশী টোপাই জুই ফুৱাই খাব পাৰিব মেলি। বাকী চব লোকেল মাছে হ'ব। আৰু জুইত পাতত দিব বা এনেকৈ কৰি পেলাই ভাপত দিব বা ইয়াত পুৰিব পাৰিব চব। আৰু আপোনালোকৰ আৰু এটা ইণ্টাৰেষ্টিং কথা কি, তাৰ কিনাৰত আমি য'ত বহি আছিলোঁ তাৰ কিনাৰত মানে কি জুই জ্বলোৱা এটা ছিষ্টেম কৰিব। এতিয়া যিহেতু ঠাণ্ডা দিন আহিছে, আপোনালোকে জুই জ্বলাব পাৰিব, জুই ফুৰাব পাৰিব। নৈত বৰশীটোৰ পৰা এটা ছিষ্টেম কৰি দিব, হুইল বৰশী আনিব, তাৰ কাৰণে কিবা এটা ফিজ ল'ব। মানে তাৰ পৰা আপোনালোকে মাছ যিটো পাব, সেই মাছটো আপোনালোকে খাই যাওঁ বুলি ক'লে ফ্ৰাই কৰি দিব, পুৰি দিব, ভাজি দিব, পাতত দি দিব, ভাপত দি দিব, কিবা কৰি দিব। আৰু যদি আপোনালোকে ভাবে যে মই এইটো নাখাওঁ, মই ঘৰলৈ লৈ যাব পাৰিব। এইটো একো প্ৰব্লেম নাই, আপোনালোকে লৈ যাম বুলি ক'লে লৈ যাব পাৰিব। আৰু ইয়ালৈ আহি পিনি বহুত ভাল লাগিলে। আৰু একদম ধুনীয়াকৈ এড্ৰেছটো কৈ দিয়া, একদম পূৰা মানে কেনেকৈ মানুহ আহিব পাৰিব দুলীয়াজানৰ পৰা আহিলে মানে। এনেই নেটতো লোকেশ্যনটো দিয়া আছে, বুঢ়ী দিহিং ৰিজৰ্ট বুলি। আৰু উষাপুৰ মাছবাম গাঁও দিহিঙৰ কিনাৰত আছে, মথাউৰি কিনাৰত। দিহিঙৰ মথাউৰি কিনাৰত আছে। আৰু একদম ধুনীয়া এডোখৰ জেগা হয়, বহুত ধুনীয়া, একদম মানে শান্তিপূৰ্ণ পৰিৱেশ। মানে আপোনালোকে যদি কোনোবাই ভাবিছে ভিতৰত খাব পাৰিব, যদি কোনোবাই ভাবিছে বাহিৰত খাব পাৰিব। আৰু বাহিৰৰ কটেজবিলাক লাহে লাহে বনাই আছে। আৰু বাকী এইখিনিতো এতিয়া ডিচেম্বৰলৈকে কমপ্লিট হৈ যাব, চব ডিচেম্বৰলৈকে কমপ্লিট হৈ যাব। আৰু আগফালে কিবা ফুল অলপ লগাই মেলি হেৰি কৰিব। মই আপোনালোকৰ গেটখন দেখাম, আপোনালোকে যেতিয়া আহিলে মানে গেটখন দেখিলে যাতে চিনি পায়। বন্ধুৰ নাম্বাৰটো ডেছক্ৰিপশ্যনৰ লিংকত দিয়া থাকিব, আপোনালোকে ডেছক্ৰিপশ্যন চাব আৰু তাত গৈ পেলাই নাম্বাৰটো কণ্টেক্ট কৰি পেলাই আপোনালোকে ফোন কৰি আহিব পাৰিব। আৰু লাইভ লোকেশ্যন পঠাই দিব। যদি ফোন কৰে আপোনালোকে আহিম বুলি, তেতিয়া লাইভ লোকেশ্যন পঠাই দিব। তো আপোনালোকে ইয়াত আহি পেলাই ধুনীয়াকৈ এটা একদম মানে এটা আবেলি বা এটা সন্ধিয়া বা এটা দুপৰীয়া যিয়ে হওক, ধুনীয়াকৈ এসাঁজ তৃপ্তিৰে ফেমিলিৰ সৈতে খাই মেলি উপভোগ কৰি যাব পাৰিব। আৰু পৰিৱেশটো বহুত ধুনীয়া, যিহেতু নতুনকৈ পৰিকল্পনা কৰি বনাইছে। মানে ইমান টেকনিকেল লাইনৰ মানুহ নহয়তো, অলপ মানে চাকৰিয়াল টাইপৰ মানুহটো, গতিকে মানে ইমান আইডিয়াও নাই। তো লাহে লাহে কৰি আছে, একো নাই, হৈ যাব লাহে লাহে, চব ধুনীয়াকৈ বনাব। আৰু ধুনীয়াকৈ সৰু ল'ৰা ছোৱালী খেলা ধূলাৰ পৰা আদি কৰি আদহীয়া মানুহ হওক বা নতুনকৈ কোনোবাই বিয়া চিয়া পাতিছে, তেনেকুৱা ক্ষেত্ৰত কিবা কিবি থাকিব নেকি ৰুম চুম কিবা, মানে বাৰ্থডে চেলিব্ৰেশ্যন কৰিবলৈ বা এনিভাৰ্চাৰী চেলিব্ৰেশ্যন কৰিবলৈ তেনেকুৱা এটা ধুনীয়াকৈ ডাঙৰ কটেজ এটা
ফোনটো কৰি ল'ব লাগিব অঁ অঁ তেনেকৈ ডাঙৰ এটা বনাব আৰু আপোনালোকে একদম ধুনীয়াকৈ ফোন কৰি বুকিং কৰিব আৰু ধুনীয়াকৈ আহিব আহি মেলি একদম আল্টিমেট এটা প্ৰগ্ৰেম কৰিব পাৰিব সকলো আহিব দেই ই কৈছে সকলো আহিব গোটেইখিনি আহিব ইয়াত মানে ভাল লাগে অসমীয়া মানুহজনে যেতিয়া ইমানখিনি কৰে ন তেতিয়া ভাল লাগে আৰু আপোনালোকে আৰু চাব লাগে অসমীয়া মানুহজনে ইমানখিনি কৰিছে আগবাঢ়ি যাবলৈ সহায় কৰিব লাগে চবৰে সহায় সহযোগিতা পালে আগবাঢ়ি যাবলৈ অলপ সাহস পায় আৰু বন্ধুৱে এতিয়া বৰ্তমান অকল নিজে চলাই আছে এতিয়ালৈকে কোনো মানুহ ৰখা নাই মানুহ ৰাখিব মানে গোটেইখিনি বস্তু যেতিয়া কমপ্লিটলি হৈ যাব তাৰপিছত মানুহ ৰাখিব আৰু তাৰপিছত একদম আল্টিমেট এটা হেৰি হ'ব আৰু তাৰপিছত মই এটা হেৰি দেখাম আপোনালোকৰ ভিডিঅ' এটা দেখাম আহি পেলাই ভিডিঅ' এটা কৰি পেলাই কিন্তু এতিয়া জাষ্ট মই মানে দেখাইছোঁ মানে বন্ধুৱে কেনেকৈ ষ্টাৰ্টিং কৰিছে সেইটোহে দেখাইছোঁ ইয়াৰ পিছৰ পৰ্যায়ে মই দেখাম আৰু একদম মই ডিচেম্বৰত আহিম ডিচেম্বৰ জানুৱাৰী নহ'লে জানুৱাৰীত আহি পেলাই এটা আল্টিমেট ভিডিঅ' কৰিম আৰু ইয়াৰ কিনাৰতে মই আপোনালোকৰ আৰু এটা নেক্সট আহিবলগীয়া ভিডিঅ' এটা দেখাম এই বুঢ়ীদিহিং ৰিজৰ্টৰ কিনাৰতে মানে বুঢ়ীদিহিং নদীখনৰ মাজত এটা কেম্পিং কৰিম মানে ৰাতি সেই ৰাতি কেম্পিংটো আপোনালোকে চাব আই লাভ বুঢ়ীদিহিং লাইট চাইট আছে চাগে অলৰেডি আছে ন লাইট আছে ন আপোনালোকক মই ৰাতি ফটো দেখাইছোঁ আপোনালোকে সেইটো চাওক এইফালে ৰাস্তা নাই আৰু আমি আহিছিলোঁ এইফালৰ পৰা মানে দুলীয়াজানৰ পৰা আহিলে মানে আপোনাৰ টিপলিং হৈ ডিগবৈ ৰোড যিটো হয় সেইফালৰ পৰা গৈ পিনি পদুমণি তিনিআলিৰ পৰা আহিলে লাইভ লোকেশ্যন আহিলে আপোনালোকে গম পাব কোনফালে আহিব লাগে আৰু বেনাৰ মাৰি থোৱা আছে প্ৰত্যেকটো তিনিআলিত বেনাৰ মৰা আছে প্ৰত্যেকটো চাৰিত বেনাৰ মৰা আছে এইফালে বুঢ়ীদিহিং ৰিজৰ্ট যায় বুলি এইখন হ'ল বুঢ়ীদিহিং ৰিজৰ্ট আৰু গেটখন এনেকুৱাই দেখা পাব এইখনেই হ'ল গেটখন বুঢ়ীদিহিং ৰিজৰ্ট লিখা আছে বুঢ়ীদিহিং ৰিজৰ্ট আৰু এইখন গেটতে আপোনালোক গম পাব সেইফালে আমি এইফালে সোমাই আছিলোঁ সেইফালে একদম শেষত আছেগৈ মানে নদীখন তেন্তে বন্ধুসকল ভিডিঅ'টো চাই ভাল পালে বুলি আশা কৰিম আৰু যিসকলে নতুনকৈ ভিডিঅ'টো চাই আছে তেখেতলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে ভাল পালে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আৰু এটা নতুন ভিডিঅ'ত লগ পাম তাৰে প্ৰতিশ্ৰুতি আজিলৈ আহিছোঁ বাই বাই